নমস্কাৰ আৰু সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু আমি যাবলৈ ওলাইছো এটা বৰ ধুনীয়া ঠাইলৈ আৰু সেই কাৰণে মই ভাবিলো অকলেনো কিয় যাওঁ, আপোনালোককো মোৰ সৈতে লৈ যাওঁ। গতিকে বলক আমি অকণমান ফুৰি আহোঁ। আৰু এয়া পিছফালে দেউতাই গাড়ী উলিয়াইছে, গতিকে আমি এতিয়া যাবলৈ সম্পূৰ্ণ ৰেডি। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু এতিয়া চলি আছে পবিত্ৰ শাওনৰ মাহ, গতিকে আজি আমি অকণমান শিৱ বাবাৰ দৰ্শন কৰিবলৈ যাম আৰু আজি আমি গৈ আছোঁ এটা বৰ ধুনীয়া শিৱ মন্দিৰলৈ, সেইবাবে আপোনালোককো লগত লৈ আহিছোঁ। আৰু আমি গৈ থকা মন্দিৰটো আছে পামহিত। বহুতে হয়তো শুনিছেই, ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰ। খুব ধুনীয়া পৰিৱেশ, আমি আগতে এবাৰ গৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। আৰু এতিয়া আমি আহি পালোঁ উলুবাৰী। আমি উলুবাৰীৰ পৰা এতিয়া চেৰাপভাটি কালাপাহাৰ হৈ লখৰা ওলামগৈ আৰু লখৰাৰ পৰা আমি যাম গড়চুকলৈ আৰু তাৰ পিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে বলক মোৰ লগত ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ। আৰু এয়া চাওক ৰাতিপুৱাৰ মহানগৰী, কি এক সুন্দৰ পৰিৱেশ, গোটেই ৰাস্তা খালী আৰু ইমান ধুনীয়াকৈ আহি আছোঁ আমি, ক'তো ৰখিবলগীয়া হোৱা নাই, ক'তো ট্ৰেফিক জাম নাই। আৰু আকাশখনলৈ চাওকচোন এবাৰ, কি ধুনীয়া নীলা, আহি গতিকে বহুত ভাল লাগিছে। আৰু আমি লখৰা চাৰিআলি পাই গ'লোঁ, এতিয়া আমি গড়চুক অভিমুখে যাম। আৰু এতিয়া আমি গড়চুক পালোঁ। এইবাৰ আমি যাব লাগিব বাওঁফালে। ইয়াৰ পৰা আৰু বহুত বেছি দূৰ নাই আমাৰ। পৰিৱেশটো চাওক কি ধুনীয়া, ৰাস্তাটোও ধুনীয়া আৰু আজি বতৰো এতিয়ালৈকে ভাল হৈ আছে, ৰ'দ দিয়া নাই। আৰু এয়া ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ আদৰণিৰ গেট আৰু এইফালেদি সোমাই যাব লাগিব। এইপিনে চিধা গৈ থাকিলে দীপৰ বিলো পায়, কিন্তু আমি এতিয়া ইফালে সোমাই আহিলোঁ। আপোনালোকে ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ আহিব বিচাৰিলে আপোনালোকে গুগলত লোকেশ্যন চাৰ্চ কৰিব পাৰে। গুগলত ধুনীয়াকৈ লোকেশ্যন দিয়াই আছে, ভীমশংকৰ জ্যোতিৰ্লিংগ ধাম বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। আৰু এয়া এতিয়া আমি পালোঁ এইবোৰ পূজাৰ সামগ্ৰী পোৱা দোকান, গতিকে ইয়াত কিবা আপোনালোকক লগা বস্তু থাকিলে কিনি ল'ব পাৰে পূজাৰ বাবে। আৰু আমি মন্দিৰ এতিয়াও পোৱা নাই, মন্দিৰলৈ আৰু অলপ দূৰ আছে। আৰু আমি এতিয়া আহি পালোঁ আৰু ইয়াতে পাৰ্কিঙৰো খুব ধুনীয়া ব্যৱস্থা আছে। দেউতাই এয়া গাড়ী পাৰ্ক কৰিলে আৰু বহুত মানুহ আহিয়ে আছে আৰু ভিতৰলৈ গ'লে গম পাম বাকী কিমান মানুহ আছে। সেইফালে আমি এতিয়া যাব লাগিব কিছু দূৰ, মই গোটেইখিনি দেখুৱাই আছোঁ। আৰু ৰাস্তাটোতো দেখিছে, অহা ৰাস্তাটো ইমান ধুনীয়া আৰু ওপৰলৈখিনি আৰু বেছি ধুনীয়া। মই গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ লগত আজি শিৱ বাবাৰ দৰ্শন কৰক আপোনালোকেও।
তলতে এইটো আছে গণেশ মন্দিৰ। প্ৰথমতে আমি ইয়াতে সেৱা কৰিম, যিহেতু যিকোনো মন্দিৰলৈ আহিলে প্ৰথমতে গণেশৰ ওচৰতে সেৱা লোৱা হয়। গতিকে আমিও এতিয়া গণেশ মন্দিৰত সেৱা ভাগ কৰি লওঁ। ইয়াতে ভৰি ধুবৰ বাবেও খুব ধুনীয়া ব্যৱস্থা আছে, গতিকে আমি এতিয়া ধুই ল'ম ভৰি হাত। আৰু এয়া গণেশ মন্দিৰৰ ভিতৰ ভাগ। খুব ধুনীয়াকৈ শিলতে এইটো গণেশৰ মূৰ্তি, আৰু আমাক দেউজনে খুব ধুনীয়াকৈ গণেশৰ পূজা ভাগ কৰাত সহায় কৰিছে, আৰু আমি গণেশৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু এয়া আমি গণেশ মন্দিৰত ধুনীয়াকৈ সেৱা ল'লোঁ, আৰু এতিয়া আমি যাম আচল মন্দিৰলৈ, অৰ্থাৎ শিৱ মন্দিৰলৈ। গতিকে ব'লক। আৰু এতিয়া আমি আহি আছোঁ এইফালে। এনেকৈ ৰাস্তাটো অলপ পাহাৰীয়া। আজি আমাক বতৰটোৱে বহুতখিনি ছাপোৰ্ট কৰিছে। এতিয়ালৈকে ৰ'দ দিয়া নাই, গতিকে অলপমান ভাল লাগি আছে। তথাপিও গৰম এটা আছে বাৰু। আৰু এতিয়া মই চুলিখিনি বান্ধি লওঁ, যিহেতু বহুত বেছি গৰম লাগিছে। ব'লক এতিয়া আমি আকৌ যাওঁ। আৰু আজি আমাৰ লগত আছে মাহীহঁত, আৰু ইয়াক কুকি। মাহীহঁত আগত গৈ আছে, আৰু আমি অলপ লাহে লাহে আহি আছোঁ, যিহেতু বহুত গৰম। আৰু ইয়াৰ চাওক, গোটেই পৰিৱেশটো ইমান ধুনীয়া। এইবোৰ গোটেই পাহাৰ, আৰু পাহাৰৰ মাজে মাজে এইটো ৰাস্তা। এই পাহাৰখনৰ নাম দাকিনি পাহাৰ, আৰু বহুতে ইয়াক ডাইনী পাহাৰ বুলিও কয়। আৰু শুনামতে ইয়াত হাতী ওলায় সন্ধিয়া সময়ত। কিমান দূৰ সঁচা নাজানো বাৰু। পৰিৱেশটো চাওক, কিমান ধুনীয়া সেউজীয়া, ইমান বেছি ভাল লাগিছে। আৰু ইফালে এইটো পুখুৰীত চাওক, পদুম ফুলি আছে। এইটো পুখুৰীত চাওক, এয়া পদুম ফুলি আছে ইমান ধুনীয়াকৈ, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া আমি পাব হৈছে কি মনোবাঞ্ছা লৈ আহিছা তুমি? সকলোৰে মংগল হওক, ঘৰখনৰ মংগল হওক, ল'ৰা ছোৱালীকেইটা ভাল হওক, তাকে কামনা কৰি আহিছোঁ বাবাৰ ওচৰত। যদি বাকীখিনি তেওঁ জানিব আৰু। ইয়াৰ পৰা আৰু জোতা চেণ্ডেল নিব নোৱাৰি। ইয়াত লিখা আছে জোতা চেণ্ডেল নিয়া মানা। গতিকে আমি এতিয়া ইয়াতেই জোতা চেণ্ডেল খুলিম। বেগ বেল্ট এইবিলাক একো নিব নোৱাৰি, লেডাৰ জাতীয় বস্তু। গতিকে এতিয়া আমি ইয়াতে এইবোৰ থলোঁ, আৰু ইয়াৰ পিছৰখিনি আমি আকৌ যাম। আৰু এইখন হৈছে মন্দিৰৰ মুখ্য দুৱাৰ, খুব ধুনীয়াকৈ বনোৱা আছে। আৰু এতিয়া আমি যাম ভিতৰলৈ। এয়া চাওক গোটেই পৰিৱেশ। আমি এতিয়া চিৰিৰে তললৈ নামি গৈ আছোঁ, আৰু মন্দিৰটো হৈছে হোৱা তাতে। আৰু ইয়াত এটা নিজৰা আছে, আৰু খুব ধুনীয়া ঠাণ্ডা এইখিনি, ইমান ভাল লাগিছে আহি। আপোনালোকে যদি অহা নাই তেন্তে নিশ্চয়কৈ আহিব, বহুত ভাল লাগে। আৰু হোৱা তাতে লাইন আছে, গতিকে আমিও এতিয়া লাইন ধৰিবগৈ লাগিব। তাৰ পাছত আমি শিৱ বাবাৰ দৰ্শন কৰিবলৈ পাম। আৰু এয়া হৈছে মুখ্য মন্দিৰ, ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰ। আৰু এতিয়া আমি যাব লাগিব এইফালেৰে।
গতিকে লাহে লাহে আহি আছোঁ। এইখিনি অকণমান পিছল হয়। আৰু এতিয়া এইখিনি ক্ৰছ কৰি যাব লাগিব আৰু ইয়াতে ধুনীয়াকৈ ভৰিখন ভিজিও যাব। চাওক কি ধুনীয়া পৰিৱেশ। আৰু এয়া মই লাহে লাহে নিজৰাখিনি পাৰ হৈছোঁ। পানীখিনি যে কি ধুনীয়া ঠাণ্ডা আৰু পানীৰ শব্দটোতো আপোনালোকে শুনিয়ে আছে, কি ভাল লগা। আৰু এয়া মাহঁতো এইফালে আহি আছে। আৰু এতিয়া আমি প্ৰথমতে সেৱা কৰি ল'ম, সেইবাবে আমি এতিয়া সেৱা কৰাৰ ফালে আগবাঢ়িছোঁ। ইয়াতে ধূপ চাকি জ্বলাব লাগিব আৰু বাকী সেৱা ভিতৰত কৰিব পাৰিম। প্ৰথমতে ইয়াত ধূপ চাকি জ্বলাই লওঁ। আৰু মই ধূপ জ্বলাই এতিয়া সেৱা ল'লোঁ। ইয়াৰ পাছত আমি যাম লাইন ধৰিবলৈ। আৰু এতিয়া আমিও এইপিনে লাইনলৈ গৈ আছোঁ। আৰু এয়া পৰিৱেশটো চাওকচোন, কি ধুনীয়া সেউজীয়া। যিফালেই চাব আপুনি সেইফালেই কেৱল সেউজীয়া মাথো সেউজীয়া। ইমান বেছি ভাল লাগিছে আৰু বতাহ বলি আছে। খুব ধুনীয়া এক পৰিৱেশ। আৰু এয়াই হৈছে ভীমশংকৰ জ্যোতিৰ্লিংগ ধাম। ইয়াত তেনেকৈ ধুনীয়াকৈ নিজৰাটো বৈ থাকে আৰু কোৱা হয় যে যেতিয়া পানী বেছি হয় তেতিয়া এই নিজৰাৰ পানী শিৱলিংগৰ ওপৰেৰে বৈ যায়। এতিয়া পানী কমিছে বাবে এতিয়া ওপৰেৰে বৈ থকা নাই। আৰু শুনামতে ইয়াত স্থায়ীকৈ মন্দিৰ বনাব নোৱাৰে, কিয়নো হাতীয়ে আহি হেনো ভাঙি দিয়ে। এই কথাৰ সত্যতা কিমান দূৰলৈ আছে সেয়া মই নাজানো, কোৱা শুনিছোঁ বাবে আপোনালোকক জনালোঁ। আৰু এয়াই হৈছে ভীমশংকৰ জ্যোতিৰ্লিংগ ধাম। আৰু এই গছ মন্দিৰৰ অখণ্ড চাকি। এই গছ সদায় এনেকৈ জ্বলি থাকে। পৰিৱেশটো চাওক কি সুন্দৰ, কি শান্তিপূৰ্ণ। আৰু এয়া আমি শিৱ বাবাৰ ওচৰত মূৰ দোৱালোঁ। আৰু এতিয়া আমাৰ সেৱা কৰি হৈ গ'ল। আৰু এয়া আপোনালোকে মোৰ পিছফালে দেখিছে কিমান বেছি লাইন হৈ গ'ল, কিমান বেছি মানুহ আহিছে এতিয়া। আৰু আজি সোমবাৰো নহয় অথচ ইমান মানুহ, শাওণৰ মাহ বুলিয়ে ইমান মানুহ। আৰু সোমবাৰে হয়তো ইয়াতকৈও বেছি মানুহ আহিব। আৰু এতিয়া মই আপোনালোকক ইয়াৰে সমগ্ৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ বিচাৰিছোঁ। চাওক এয়া গোটেইখন পাহাৰেই পাহাৰ। আৰু মই আগতে কৈছোঁ এই পাহাৰখনৰ নাম ডাকিনি পাহাৰ। আৰু ইয়াত ধুনীয়াকৈ বহাৰ সুবিধাও কৰি দিছে। সেৱা কৰি উঠি ইয়াতে বহিব পাৰে আৰু ইয়াতে ভোগ দিয়াৰো ব্যৱস্থা আছে। গতিকে মানুহে ইয়াতে অলপ জিৰাব পাৰে, নেচাৰেল বিউটি উপভোগ কৰিব পাৰে। আৰু এইফালে চাওক কিমান ধুনীয়া, গোটেইখন মাথো সেউজীয়া আৰু সেউজীয়া। হোৱা সেইফালে মন্দিৰ আৰু এয়া গোটেই সেউজীয়া আৰু সেউজীয়া। আজি আকাশত ৰ'দ নাই, সেইকাৰণে আমাৰ অকণমান সুবিধা হৈছে। ভগৱানেও আমাক সুবিধা কৰি দিছে অলপমান। আহা এইফালে। কিন্তু মোৰ লগত কি হ'ল চাওক, সেইটো মোৰ কাপোৰটো পুৰিলে। এজন মানুহে ধূপ জ্বলাই থাকি ধূপৰ কাঠিটো মাৰি দিছিলে আৰু মোৰ কাপোৰত লাগি কাপোৰটো পুৰি গ'ল। নাজানো ভালনে বেয়া, যি নহওক সেইটো ভাবি থকা নাই। পৰিৱেশটো চাওক কিমান ভাল লগা। আৰু ইমান ধুনীয়া নেচাৰেল ভিউ লৈ আহি ফটো নুঠাকৈ যাব পাৰি জানো? গতিকে আমিও কিছুমান ফটো উঠিলোঁ। আৰু এতিয়া চাওক এতিয়াও বহুত ভিৰ আছে আৰু মানুহ বাঢ়িয়ে গৈ আছে। আমি ৰাতিপুৱা সোনকালে গৈছিলোঁ বাবে আমি বহুত বেছি সময় ৰখিবলগীয়া নহ'ল। কিন্তু এতিয়া বহুত বেছি ভিৰ হৈছে আৰু হয়তো দিনটো এনেকৈ মানুহ আহিয়ে থাকিব। আৰু আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ।
ভিডিঅ'টো চাই আপোনালোকে মন্দিৰৰ পৰিৱেশ আৰু সকলোখিনি গমেই পালে কিমান বেছি শান্তি লাগিছে ইয়াত আহি মই আপোনালোকক বুজাব নোৱাৰিম গতিকে আপোনালোকে যদি আজিলৈকে ভীমশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ অহা নাই তেন্তে নিশ্চয়কৈ আহিব বহুত ভাল লাগে আৰু আমি মন্দিৰৰ পৰা অকণমান নামি অহাৰ পাছতে আমাৰ গাড়ীখন এজন মানুহে ৰখালে আৰু ক'লে যে ইয়াত ভোগ দিয়াৰ ব্যৱস্থা কৰিছে আমি জনামতে ভোগ তেওঁলোকে দুপৰীয়া দিছিল সেইবাবে আমি ভোগ খাবলৈ পাম বুলি আশা কৰি অহা নাছিলোঁ কিন্তু এয়া তেওঁলোকৰ বিশেষ আয়োজন 13 জুলাইৰ পৰা 15 আগষ্টলৈকে অৰ্থাৎ গোটেই শাওনৰ মাহটো মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা দৰ্শনাৰ্থীলৈ ভোগৰ আয়োজন কৰিছে আৰু আমি তাৰেই ভাগ পালোঁ আৰু খুব ধুনীয়াকৈ ভোগ খালোঁ আৰু বহুত বেছি ভাল লাগিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আকৌ এটি নতুন ভিডিঅ'ৰে সোনকালে লগ পাম বাই বাই টেক কেয়াৰ